বন্ধুসকল স্বাগতম জনাইছোঁ মই সংগীতা অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম ককায়েক ভনীয়েকৰ ঢোল বাদন। এয়া দেখিছে নহয়, ভাগ্যদেৱী গগৈ আৰু বিবেক গগৈ ঢোলৰ চাপৰ প্ৰথম শিকিছে। ইমান ফূৰ্তি দেখিছে নহয়, এয়া বেটিয়ে পূৰা নাচিছে। ভাগ্যদেৱী এয়া গগৈ, বিবেক গগৈ, সুন্দৰ ঢোলৰ চাপৰ। আপোনালোকে নিশ্চয় ভাল পাব, চাওকচোন। আপোনালোকে আশীৰ্বাদ কৰিব যাতে অতি ধুনীয়াকৈ ঢোল বজাব পাৰে। ঢোল দেখিলে ছোৱালীজনীয়ে বহুত হেঁপাহ কৰে, সেয়ে দেউতাকক ক'লোঁ ঢোল এটা আনি দিয়কচোন বজাব। আজি খুব বজাইছে দেখোন, ঢোল ওলোটাকৈ বজাইছে। বহি লৈছে, ভাগৰ লাগিছে এতিয়া। দুইটা বহি কথা পাতি পাতি বজাইছে। ভাগৰ লাগি গৈছে ককায়েকৰ। সদায় ককায়েকৰ পৰা ঢোলটো টনাটনি কৰে, সেয়ে ঢোল এটা আনি দিয়া হ'ল। ঢোলৰ মাৰি বদলা বদলি কৰি বজাইছে। নিজৰটো বজাই আমনি থাকিলে এতিয়া ককায়েকৰটো দুচাবৰমান মাৰি চাইছে। আৰু তেতিয়াহ'লে আমি ঢোলৰ চাপৰ উপভোগ কৰোঁ। একেবাৰে হালি জালি একদম বেলেগ ঢোল বজাইছে আৰু দেখিছেনে? হালি জালি ক'বলৈ বাকী নাই আৰু, নাচনীও ঢুলীয়াও। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ডাঙৰ হ'লে ঢোল বজাব পাৰে। এয়া হাঁচিয়াই গৈছেগৈ ঢোল বজাওঁতে বজাওঁতে। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব। দেখিছেনে? একদম হালি জালি ঢোল বজাইছে, দেখিছেনে? আমাৰ ভাগ্যদেৱীৰ বয়স 18 মাহ 1.5 বছৰ হৈছে। ককায়েক বৰ্তাকৰ ল'ৰা, তাৰ 4.5 বছৰ হৈছে। সি এইবাৰ LKG লৈ গৈছে। দুইটা বহুত ফূৰ্তি, ককায়েক ভনীয়েক একেলগে ঢোল বজাবলৈ পাইছে যে একদম হেঁপাহ পলুৱাই ঢোল বজাইছে আৰু। ঠিক আছে, আমাৰ পোৱালিকেইটাক মৰম দিব আজিলৈ। বাই বাই।